কবিতাৰ শিৰোনাম ৰাতিৰ বিলাপ। তুমি হাৰে আছা নিজান ৰাতি অচিনা দেশত, ময়ো আছো হাৰে ডাৱৰৰ আঁৰৰ জোনটোলৈ চাই। কিয় জোনৰ পৰা নিগৰা পোহৰখিনিতো তুমিয়েই, এই মধুজোনৰ স্নিগ্ধ উমাল নিশাতেইতো এদিন তোমাক আনিছিলো আদৰি, জোনক সাক্ষী কৰি কৰিছিলো পূজা তোমাৰ। জোনাক পৰি যে তোমাৰ কপালৰ অলকা কিমান ৰহন চৰিছিল, মোৰ মনত আছে শাৰদীয় মায়াবী সন্ধিয়া, তোমাৰ পদূলিত ফুলা শেৱালিজোপা, তোমাক বিচাৰি ফুৰা সেই মতলীয়া ক্ষণবোৰ। মনত আছে মোৰ তোমাৰ ঘৰৰ কাষৰ মিঠা আমজোপা, তোমাক চোৱাৰ আশাত দৌৰি যাওঁতে সমনীয়াই কৰা টিকিংবোৰ। এতিয়া যে বহু সময় পাৰ হৈ গ'ল, কালৰ সোঁতত তুমিও গলাগৈ আঁতৰি। এতিয়া যে মই তোমাক ফুৰো বিচাৰি পূৰ্ণিমা ৰাতিৰ জোনৰ পোহৰখিনিত, আৰু তুমি ভূঁই ৰোৱা ধাননি ডৰাৰ মাটিখিনিত বিচাৰি ফুৰো তোমাৰ ভৰিৰ ছাপবোৰ, বিচাৰি ফুৰো তোমাৰ ভৰিৰ ছাপবোৰ।